নমস্কাৰ। এই মুহূৰ্তত আহিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অহা ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনিৰ টকা ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব। লগতে মহিলাসকলৰ মোবাইললৈ এটকা ক্ৰেডিট হোৱা মেছেজ অহাটো বাধ্যতামূলক নেকি, সেই বিষয়ে এটা আপডেট আছে। পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক। অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত 1 টকা সোমাইছে নেকি? অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত 1 টকা সোমাইছে নেকি? যদি আপোনাৰ মোবাইলত 1 টকা সোমোৱা মেছেজ আহিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ যে আপুনি অৰুণোদয় আঁচনিত সম্পূৰ্ণ ভেৰিফাই হৈ গ'ল। আপুনি 17 তাৰিখে অৰুণোদয়ৰ পইচা লাভ কৰিবই। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি 40 লাখ মহিলাক সামৰি এই আঁচনি আৰম্ভ কৰা হ'ব। ঘৰে ঘৰে গৈ চৰকাৰে কৰিব ছাৰ্ভে। 40 লাখ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা। প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা ৰাজ্যত মুকলি হ'ব এই আঁচনি। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল। এই পৰ্টেলৰ জৰিয়তে অৰুণোদয়ৰ নাম কৰ্তন হোৱা মহিলা আকৌ আবেদন কৰিব পাৰিব। মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। গতিকে আপুনি যদিহে এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অহা 17 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ। লগতে যিসকল মহিলাৰ মোবাইলত এতিয়া 1 টকা সোমোৱা মেছেজ আহিছে তেওঁলোকে অৰুণোদয়ৰ ধন পাবই। আনহাতে যিসকল মহিলাৰ মোবাইলত এই মেছেজটো নাই অহা তেওঁলোকেও চিন্তা কৰিব নালাগে। তেওঁলোকেও এই ফৰ্ম ফিল আপ কৰোঁতে একো ভুল কৰা নাই তেন্তে তেওঁলোকেও পইচা লাভ কৰিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব।